প্ৰিয় বন্ধুসকল মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি সকলোৱে গম পাইছোঁ যে অসম চৰকাৰে তেওঁলোকৰ যি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকল আছে তেওঁলোকৰ ডিএনএছ এলাৱেন্স 46%ৰ পৰা 50%লৈ বৃদ্ধি কৰিলে, অৰ্থাৎ 4% বৃদ্ধি হ'ল। এতিয়া মই আজি এই ভিডিঅ'টোৰ জৰিয়তে যিকোনো ডিপাৰ্টমেণ্টৰ যি জুনিয়ৰ এছিষ্টেণ্টৰ পষ্ট আছে সেই জুনিয়ৰ এছিষ্টেণ্টসকলৰ যেতিয়া ডিএনএছ এলাৱেন্স 46ৰ পৰা 50% বৃদ্ধি হয় তেতিয়া সেই মাৰ্চ মাহত তেওঁলোকৰ দৰমহা কিমান বাঢ়িব মই আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক গোটেই চেলাৰী কেলকুলেশ্যনটো দেখাই দিম। মই জাষ্ট এটা এক্সাম্পল দি যি আপোনালোকৰ বেচিক পে থাকে সেই বেচিক পে'টোৰ থ্ৰু দি মই আপোনালোকে কেনেকৈ কেলকুলেট কৰিব লাগে মই এটা এক্সাম্পল দি আপোনালোকক দেখাম। যদি আপোনালোকে এতিয়াও আপোনালোকৰ নিজৰ চেলাৰী শ্লিপখন ডাউনলোড কৰা নাই আপোনালোকে ফিনআছামত লগইন কৰি আপোনালোকে চেলাৰী শ্লিপ চাই পেলাই তাত যি আপোনালোকৰ বৰ্তমান বেচিক পে হৈ আছে সেইটো আপোনালোকে চাই আপোনালোকে কেলকুলেট কৰিব পাৰিব। আহকচোন আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ পৰৱৰ্তী ভিডিঅ'সমূহত যি বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ গ্ৰেড 3 এমপ্লয়ীসকল আছে তেওঁলোকৰনো ডিএ 50% হ'লে তেওঁলোকৰ চেলাৰী কিমান বৃদ্ধি পাব বা তেওঁলোকে মাৰ্চ মাহতনো কিমান দৰমহা পাব মই ভিডিঅ'ৰ জৰিয়তে দেখাই দিম। সেইবাবে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি থ'ব যাতে সেই ভিডিঅ'সমূহ পায়। আহকচোন আমি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চেলাৰী কেলকুলেট কৰাৰ আগতে আমি প্ৰথমে বেচিক পে'টোনো কি হয় সেইটো জানিব লাগিব। বেচিক পে' আমি কেনেকৈ উলিয়াব পাৰিম, পে' ইন দ্য পে'মেণ্ট প্লাছ গ্ৰেড পে' যদি আমি প্লাছ কৰি দিওঁ তেতিয়া বেচিক পে'টো পাওঁ। এতিয়া পে' ইন দ্য পে'মেণ্ট সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ হয়। যেতিয়া এজন জুনিয়ৰ এছিষ্টেণ্ট এপইণ্টমেণ্ট হয় তেতিয়া কি হয় তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰত লিখা থাকে তেওঁলোকৰ পে' স্কেলটো এনেকৈ লিখা থাকে চাওক 14,000 পৰা 60,500। এতিয়া যি এই 14,000টো হ'ব এই 14,000টো তেওঁলোকৰ পে' ইন দ্য পে'মেণ্ট মানে ফাৰ্ষ্ট মাহৰ দৰমহাৰ কাৰণে এই এমাউণ্টটো ইয়াত লিখিব লাগিব পে' ইন দ্য পে'মেণ্ট। সকলোৰে পে' ইন দ্য পে'মেণ্ট বেলেগ বেলেগ থাকে। আপোনাৰ যদি নিজৰ পে' ইন দ্য পে'মেণ্টটো জানিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ফিনআছামত লগইন কৰি পেলাই তাতে আপোনালোকৰ পে' শ্লিপখন থাকিব। পে' শ্লিপখনত আপোনালোকৰ বৰ্তমান পে' ইন দ্য পে'মেণ্ট কিমান হয় সেইটো আপোনালোকে জানি ল'ব আৰু সেইটো ইয়াতে আপোনালোকে পুট কৰি পেলাই সেনেকৈ আপোনালোকে বেচিক পে'টো কেলকুলেট কৰি ল'ব। এতিয়া মই এইটো জাষ্ট এক্সাম্পল হিচাপে ধৰিছোঁ কাৰণে মই 14,000টো ইয়াত লিখি লৈছোঁ। 14,000 লিখিলোঁ, তাৰপিছত 6,200 গ্ৰেড পে' লিখিলোঁ। টোটেল আমি কিমান পাই গ'লোঁ বেচিক পে' 20,200। নেক্সট এতিয়া চৰকাৰে আমাক কিছুমান এলাৱেন্স দিয়ে। তাৰে প্ৰথম এলাৱেন্সটো হৈছে ডিএ যিটো বৰ্তমান 50% অফ বেচিক পে'। এতিয়া এইটো ডিএ কেলকুলেট কৰাৰ ফৰ্মুলাটো হৈছে 50% অফ বেচিক পে'। 50% অফ বেচিক পে'টো আপোনালোকে কেলকুলেট কৰি ল'ব। চাওক বেচিক পে' আমি কিমান পাইছিলোঁ 20,200 পাইছিলোঁ। চ' সেইটো সেনেকৈ আমি পুট কৰি ল'লোঁ। তাৰপিছত কিমান পালোঁ 10,100। চ' এইটো আমি এইখিনিত লিখি ল'লোঁ ছাইডত। যেতিয়া আমাৰ ফেব্ৰুৱাৰী মাহৰ দৰমহাত আমাৰ কিমান আছিলে 46% অফ বেচিক পে' আছিলে মানে আমাৰ কিমান আছিলে 9,292 টকা আছিলে। চ' চাওক ডিফাৰেঞ্চটো আপোনালোকে পাইছে ডিএ 4% বঢ়াৰ লগে লগে কিমান ডিফাৰেঞ্চটো আহিছে। নেক্সট এতিয়া হাউচ ৰেণ্টৰ কথা কওঁ। হাউচ ৰেণ্টৰ ক্ষেত্ৰত ফৰ্মুলাটো হৈছে 8% অফ বেচিক পে'। 8% অফ বেচিক পে' যদি আপোনালোকে কেলকুলেট কৰে কিমান ওলাই যাব 1,616 টকা ওলাব। চ' এইটো এইফালে আমি লিখি ল'লোঁ। আৰু এটা কথা মন কৰিব যে কিছুমান অফিচ একেবাৰে গাঁৱৰ ভিতৰত থাকে তেনেবোৰ অফিচৰ হাউচ ৰেণ্টটো 7% অফ বেচিক পে' হয়। তেনেকৈ কিছুমান অফিচ একেবাৰে টাউনত থাকে যেনেকৈ গুৱাহাটী যিবোৰ অফিচ থাকে তেনেবোৰ অফিচৰ কিছুমানৰ 9% অফ বেচিক পে' হয়। চ' আপোনালোকে নিজৰ এৰিয়াৰ মতে আপোনালোকে এইটো কেলকুলেট কৰি ল'ব আপোনালোকে 8% হয় নে 7% হয়। নেক্সট মেডিকেলৰ ক্ষেত্ৰত চৰকাৰে আমাক 600 টকা ফিক্স দিয়ে। সেইটো 600 টকাটো ইয়াত আমি লিখি ল'লোঁ। এতিয়া গ্ৰছ টোটেল আপোনালোকৰ চেলাৰীনো কিমান হয় এইটো চাওক টোটেল পে' প্লাছ এলাৱেন্স। কিছুমানৰ ক্ষেত্ৰত এলাৱেন্স আৰু থাকিব পাৰে আপোনালোকে সেইটো ইয়াতে লিখি ল'ব। টোটেল পে' আমি পালোঁ কিমান বেচিক পে' পাইছিলোঁ 20,200 লিখিলোঁ। এইটো আমি ডিএ পাইছিলোঁ 10,100, 1,616 টকা হাউচ ৰেণ্ট পাইছিলোঁ, 600 টকা মেডিকেল। টোটেল গোটেইটা প্লাছ কৰি দিয়াৰ লগে লগে 32,516 টকা হৈ গ'ল গ্ৰছ টোটেল মানে গ্ৰছ চেলাৰী আপোনাৰ 32,516 টকা। এতিয়া নেক্সট এতিয়া চাওক চৰকাৰে আমাৰ পৰা কিছুমান ডিডাক্ট কৰি লয় এমাউণ্ট। তাৰে প্ৰথমটো হৈছে NPS ছাবস্ক্ৰিপশ্যন। NPS ছাবস্ক্ৰিপশ্যনটো কেনেকৈ কেলকুলেট কৰে চাওক 10% অফ বেচিক পে' প্লাছ ডিএ। বেচিক পে' প্লাছ ডিএটো আমি প্ৰথমে কেলকুলেট কৰি ল'ব লাগিব। এইটো যদি আমি কেলকুলেট কৰি লওঁ এইটো চাওক কিমান পালোঁ 30,300 পালোঁ। চ' তাৰ 10% উলিয়াই ল'ব কিমান হ'ব 3,030 টকা হ'ব। চ' এইটো আমি ইয়াতে লিখি ল'লোঁ। যেতিয়া 46% ডিএ আছিলে তেতিয়া NPS কিমান কাটিছিলে এজন জুনিয়ৰ এছিষ্টেণ্টৰ যিজন প্ৰথমে এপইণ্টমেণ্ট হয় 2,949 টকা কাটিছিলে। নেক্সট আছে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা। এইটো নতুন স্কিম ওলাইছে চৰকাৰৰ। এই স্কিমটোত আপোনালোকৰ গ্ৰেড 3 সকলৰ 225 টকাকৈ কাটিব। যিসকলে এই স্কিমটোত এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰা নাই মই অলৰেডি ভিডিঅ' দি থৈছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰি ল'ব। তো নেক্সট চাওক GIS কাটিব। GISৰ ক্ষেত্ৰত 200 টকা কাটিব। সেনেকৈ প্ৰফেচনেল টেক্সৰ ক্ষেত্ৰত 208 টকা কাটে যিসকলৰ 25,000 ওপৰত হৈ যায় গ্ৰছ পে'টো। এতিয়া এইকেইটা টোটেল ডিডাকশ্যনকেইটা আমি প্লাছ কৰি দিম। প্লাছ কৰি দিয়াৰ লগে লগে চাওক 3,030, 225, 200 টকা আৰু 208 টকা যদি আমি প্লাছ কৰি দিওঁ টোটেল আমি কিমান পাই যাম গ্ৰছ ডিডাকশ্যনটো আমি পাই যাম 3,663 টকা পালোঁ হৈ গ'ল। নেক্সট মই আকৌ আপোনালোকক দেখাই দিছোঁ এলাৱেন্সৰ ক্ষেত্ৰত চাওক
DNS allowance 50% অফ বেচিক পে যেটো আমি এটো পালো এমাউন্টটো হাউস ৰেন্ট ললো আমি 8% অফ বেচিক পে মেডিকেল ললো আমি 600 টকা সো টোটাল আমি পাই গলো 32516 টকা এটা আপোনালোকে ক্যালকুলেট কৰি ল'ব নিজৰ মতে নেক্সট ডিডাকশনৰ ক্ষেত্ৰত চক NPS সাবস্ক্ৰিপচনৰ ক্ষেত্ৰত 10% অফ বেচিক পে প্লাস দি 3030 টকা লিখিলো সৰি এটো GIS নহয় এটো MMLSAY হ'ব মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা মই ইয়াত লিখা ভুল হৈ গল তাৰ ক্ষেত্ৰত আপোনালোকৰ 225 টকা কাটিব 225 টকাটো ইয়াত লিখি ল'ব GIS ৰ ক্ষেত্ৰত 200 টকা কাটিব আৰু প্ৰফেশনাল টেক্সৰ ক্ষেত্ৰত 208 টকা কাটিব কিছুমানৰ কি হয় ইনকাম টেক্সও ডিডাক্ট কৰে কিছুমানে তেতিয়া ইয়াত ইনকাম টেক্সটো প্লাস হৈ যাব বা বেলেগ যদি আৰু ডিডাকশন আপোনালোকৰ আছে NPS যদি আপোনালোকে এডভান্স লৈছিলে তাৰো আপোনালোকে NPS ৰিফান্ড কৰাৰ অপচন থাকিব সো ইয়াতো ডিডাকশন হ'ব সো এই বস্তুকিটা আপোনালোকে ইয়াতে ক্যালকুলেট কৰি ল'ব নেক্সট টোটাল ডিডাকশনটো আমি কিমান পালো 3661 টকা পালো এতিয়া আহি যাব আমাৰ নেট স্যালাৰি আপোনাৰ একাউণ্টতনো কিমান টকা সোমাব এটো আপোনালোকে ক্যালকুলেট কৰিব লাগিব গ্ৰছ টোটালটো আমি পালো 32516 টকা আৰু টোটাল ডিডাকশনটো যদি আমি মাইনাস কৰি দিও গ্ৰছ টোটালৰ পৰা তেতিয়া আমাৰ নেট স্যালাৰিটো পাই যাম মানে এজন জুনিয়ৰ এসিস্টেন্টৰ যেতিয়া তেওঁলোকৰ এপইন্টমেন্ট পায় মই এজ এ এক্সাম্পল দিছিলো 30% দিয়ে হোৱাৰ লগে লগে তেওঁলোকৰ গ্ৰছ টোটাল আছিল 32516 টকা আৰু ডিডাকশন হৈ গল 3661 টকা সো আপোনালোকৰ এমাউন্ট কিমান হ'ব স্যালাৰি আপোনালোকৰ হৈ যাব 28853 টকা এতিয়া মই আপোনালোকক ডিফাৰেন্সটো দেখাই দিছো 50% দিয়ে হোৱাৰ লগে লগে কিমান হ'ল আৰু 46% দিয়ে হোৱাৰ লগে লগে কিমান আছিল সো এজন জুনিয়ৰ এসিস্টেন্টৰ যেতিয়া 50% দিয়ে হৈ গল এতিয়া আমি গ্ৰছ টোটালটো কিমান পাই গলো 32516 টকা পালো হেতু যেতিয়া ফেব্ৰুৱাৰী মাহৰ দৰমহা হৈছিল তেতিয়া 46% দিয়ে আছিল তেতিয়া আমাৰ কিমান আছিল 31708 টকা মানে ডিফাৰেন্সটো আমাৰ কিমান হৈ গল 808 টকা আমি অলৰেডি ডিফাৰেন্স পাই গলো তাৰপিছত সক ডিডাকশনৰ ক্ষেত্ৰত যদি চাও 50% দিয়ে হোৱাৰ লগে লগে 3661 টকা আমাৰ পৰা কাটিলে আৰু 46% দিয়ে যেতিয়া হৈ আছিল তেতিয়া আমাৰ কিমান কাটিছিল 3357 টকা মানে 306 টকাৰ ডিফাৰেন্সটো আহি গল এতিয়া নেট এমাউন্ট আপোনালোকৰ স্যালাৰি যেতিয়া ক্ৰেডিট হ'ব তাৰ ডিফাৰেন্সটো চাওঁ আহক 46% হয়তোনে কিমান আমি স্যালাৰি পাইছিলো 28351 টকা পাইছিলো যেটো আমাৰ ফেব্ৰুৱাৰী মাহৰ দৰমহা আছিল এতিয়া মাৰ্চ মাহৰ দৰমহাটো কিমান হৈ যাব সক 28853 টকা সো মাইনাস কৰি দিয়ক মাইনাস কৰি দিয়াৰ লগে সক ডিফাৰেন্সটো আহি গল 502 টকা মানে ফেব্ৰুৱাৰী মাহতকে আমাৰ মাৰ্চ মাহত যেতিয়া আমাৰ স্যালাৰি ক্ৰেডিট হ'ব তেতিয়া আমাৰ কিমান হৈ যাব 502 টকা আমি এক্সট্ৰা এমাউন্ট পাম এই সকলে নিজৰ মই দেখাইছিলো পে ইন দা পেমেন্ট না জানে এটো মই জাস্ট এক্সাম্পল হে দিছিলো আপোনালোকে এটো নিজৰ এমাউন্টটো লিখি ল'ব লাগিব তেতিয়াহে আপোনালোকৰ গ্ৰছ টোটালটো বৰ্তমান কিমান হয় এটো ওলাব সো এটো জানিবৰ কাৰণে মই অলৰেডি ভিডিও দি থৈছো ফিনাসামৰ কেনেকেনো পে স্লিপখন ডাউনলোড কৰে তাত আপোনালোকে সেই এমাউন্টটো পাই যাব সো সেই এমাউন্টটো ইয়াত লিখি পেলাই যেনেকৈ মই দেখালো হেনেকৈ লিখি আপোনালোকে ক্যালকুলেট কৰি দিব ভিডিওটো যদি ভাল পালে ভিডিওটো লাইক কৰি দিব আৰু এই ভিডিওটো আপোনালোকৰ বন্ধু-বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও গম পায় যেতিয়া তেওঁলোকৰ দিয়ে 50% হৈ গল তেওঁলোকৰনো স্যালাৰি কিমান বাঢ়িব সো মোৰ পৰৱৰ্তী ভিডিওখন মই নেক্সট যি ডিপাৰ্টমেন্ট ওয়াইজ বেলেগ এমপ্লয়ি সকল আছে গ্ৰেড 4 এমপ্লয়ি হওক বা গ্ৰেড 3 এমপ্লয়ি হওক তেওঁলোকৰ মই স্যালাৰি ক্যালকুলেশনটো কৰি আপোনালোকক দেখাই দিম হেবো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো প্ৰেছ কৰি থব যাতে সেই ভিডিওসমূহ পায় আজিলৈ ইমানেই আছিল ধন্যবাদ